হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলালোঁ অম্বুবাচীলৈ বুলি। মোৰ লগত আছে ভণ্টি আৰু মই। এয়া আমি আহি মন্দিৰৰ মেইন গেট পালোঁ আৰু মেইন গেটৰ পৰা যিহেতু খোজকাঢ়ি যাব লাগিব, গতিকে দুইজনীয়ে গৈ আছোঁ আৰু দেখিছে নহয় মানুহৰ লানি নিচিগা সোঁত, বহুত দূৰ দূৰণিৰ পৰা অসংখ্য ভক্তৰ সমাগম হৈছে। গা বহুত বেয়া, তথাপিও মানে আহিছোঁ আৰু কিবা কৰি হ'লেও। আপোনালোকে দেখিবলৈ পাইছে চবফালে মানুহে মানুহ একদম। ৰাতিপুৱা আমি 8টা বজাতে ওলাইছিলোঁ ঘৰৰ পৰা। গৰমো বহুত যিহেতু। মন্দিৰ আমি ফাইনেলি পাম আৰু একদম মানে কি ক'ম আৰু বহুত বেছি ভাগৰ লাগিছে। ভাগৰ লাগিলেও মানে উপায় নাই আৰু আহি আছোঁ। মাক দৰ্শন কৰিবলৈ আহিছোঁ যিহেতু, গৰম হ'লেও আহিবই লাগিব তাৰ বাবে। বাকী চাই থাকক আপোনালোকে, দেখুৱাই থাকিম মই। আপোনালোকে দেখিবলৈ পাইছে ওপৰত যথেষ্ট মানুহৰ ভিৰ হৈছে আৰু মানে তলত কৰি ওপৰত মানুহ বহুত বেছি। ভিৰৰ মাজতে আহি পালোহি। আহি পোৱাহিৰ পিছতহে মানে মনটো অকণমান পাতল অনুভৱ হৈছে। বাৰু যি কি নহওক, এনেকুৱা নালাগিল যে ইমান দূৰ খোজকাঢ়ি আহিছোঁ, ভাবেই নহ'ল। সঁচাকৈ মাৰ এটা অপূৰ্ব শক্তি আছে, সেইকাৰণে সকলোৱে আহে আৰু বহুত বেছি ভাল লাগিলে আহি পাই মন্দিৰৰ চাৰিওকাষে ঘূৰিলোঁ। সঁচাকৈ এটা অপূৰ্ব শক্তি, সকলোৱে জানেই। দেখিছে নহয় গৰমত অৱস্থা কেনেকুৱা হৈছে মোৰ, ইমানেই ভিৰ মানে। তথাপিও
একো নাই সেইখিনি কষ্ট কৰিব পাৰি আৰু মাৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ যে সকলোৰে মনৰ কামনা পূৰ হয় আৰু সকলোকে যেন ভালে ৰাখে মন্দিৰৰ পৰা আহোঁতে হঠাতে চকুত লাগিলে আৰু মই এনেকৈ ভিডিঅ' অলপ কৰিলোঁ ভাল লগা কাৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু শেষত কেনেকুৱা পালে আপোনালোকে চাই জনাবলৈ নাপাহৰিব আৰু যিসকলে অম্বুবাচীলৈ আহিব পৰা নাই তেওঁলোকেও ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব record jalan